হাই গাইজ, আজি ভিডিঅ'টো হাৱা খাই আছে এফালে। হাৱা নাখায় কি কাম ইমান গৰম হয়। এই টাউনৰ ভিতৰত সোমালে আৰু হৈ গৈছে আৰু খাৰগলি নেপালীছো অংগনবাদী কেন্দ্ৰ ইয়াত বহুত হাৱা মাৰি থাকে। ইয়াত ব্ৰহ্মপুত্ৰ নদী পাৰতে ধুনীয়া হাৱা মাৰি থাকে, বহুত ভাল লাগে। এইডোখৰ পূৰ্বজ্যোতি অংগনবাদী কেন্দ্ৰ। চাওক আমি পৰিৱেশটো দেখুৱাওঁ। ওচৰতে খেলপথাৰ প্ৰাংগণ, অফিচ ৰুম। অফিচ ৰুমত কি সজাই ৰাখিছে, লাইটটো জ্বলাই। ক'ত আছে লাইট? ফেনখন লাগে। অফিচ ৰুম সোমাই আহি এনেদৰে অফিচ ৰুম পায়। ধুনীয়াকৈ লিখা আছে, বেটী বচাওক বেটী পঢ়াওক, সুকন্যা সমিতি আঁচনি, দীনদয়াল আঁচনি। তাৰপৰা এনেকৈ কিতাপ সংৰক্ষণ কৰি থোৱা আছে, খেলনা বস্তু, এইবোৰ গান, ঢোল, জাইলেফোন সকলো এনেদৰে। এইটো ছায়েঞ্চ কৰ্ণাৰ, ইহঁতৰ ছায়েঞ্চ কৰ্ণাৰ। এইটো এই মগু কেনেকৈ গাছ মানে এইটো দেখুৱাইছিলে সেইদিনা। ছায়েঞ্চ কৰ্ণাৰ পুতলা, কণ কণবোৰ আমি ল'ৰা ছোৱালীবোৰে আমনি কৰিলে পুতলা দিয়ে খেলিবলৈ। আন স্কুলতকৈ সম্পূৰ্ণ পৃথক বুলিয়ে ক'ব পাৰি। বহুত ভাল লাগে ইয়াত, ব্ৰহ্মপুত্ৰ নদী পাৰতে ধুনীয়া বতাহ দি থাকে। এইফালে আহি পাব কিটচেন। এইটো কিটচেন। কিটচেনটো ধুনীয়া। বৰ্ডালি পাল নেকি আমি কাৰ পালে ৱেইট কৰি আছে বাহিৰত। ল'ৰা ছোৱালী পূৰা হাংগামা লগাই আছে, ভিতৰত কান্দি আছে। এয়া পলাইছে যাবা, ল'ৰা ছোৱালীৰ ভিতৰত হাংগামা, কান্দো। মাকহঁতক এৰি নাথাকে বলে বলে। সেয়া কান্দি আছে ভিতৰত, চিঞৰ বাখৰ কৰি আছে। পেৰেণ্টছবোৰক ভিতৰত সোমাই থাকিব নিদিয়ে। এটা সুন্দৰ পৰিৱেশনে সিহঁতি পাঠদান কৰে। ইয়াক সিহঁতক প্ৰাৰ্থনা কৰাই আছে। এই কাঠবোৰ সৰু সৰু ল'ৰাবোৰৰ ফটোৱে বনোৱা হৈছে।
হেৰি দিছে পেকেজ চিষ্টেমো দিছে আজিকালি চৰকাৰে মাহঁতে বহি আছে ল'ৰা আহিলে খাব চাগে ল'ৰা আহিলে খাবলৈ বহি আছে শেষ হ'লে পঢ়া শেষ হ'লে যাবৰ সময়ত অলপ অলপ খেলে আৰু আহি অলপ খেলে যাবৰ সময়তো অলপ খেলে লাহে লাহে এতিয়া ভয় কৰিছে এলিছা